নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল HGD প্ৰস্তুতিলৈ। আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ পবিত্ৰ ভাদ্ৰ মাহৰ আমাৰ চাৰিবসংগত চলি থকাৰ বাহিৰেও যি দিহানাম থিয়ানাম চলি আছে তাৰে কিছু আমি দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টি মোৰ লগত সহযোগ কৰিব আমাৰ এইজন বাপ কৃষ্ণ সমূহ বাপ বাধাম আই মাতৃৰ লগতে বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকলৈ ভাদ্ৰ মাহৰ ভাগি জনাইছোঁ। আজি মানে আমি বেছিকেলি থিয়নাম আৰু দিহানামৰ কিছু অংশহে দেখাব পাৰিম চাগে। আজি এতিয়াতো চাৰিবসংগতো গ'লে চাৰিবসং গৈছে, হয়, এতিয়া মানে আমাৰ দিহানামে দেখুৱাব পাৰিম। থিয়নাম আৰু দিহানাম আপোনালোকক যিমান পাৰোঁ ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিমানখিনি পাৰোঁ মাত্ৰ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। কৰিলা শ্ৰীমন্ত শংকৰ বিদিত কৰিলা হৰি নাম ঘৰে ঘৰ কৰিলা শ্ৰীমন্ত বিদিত কৰিলা হৰি নাম ঘৰে ৰাম সংগে লয়া ছয় কৰি ভক্ত ছয় জন ঠায়ে ঠায়ে পাতিলন্ত নামৰ দোকান শ্ৰীমন্ত বিদিত কৰিলা হৰি নাম ঘৰে গুৰু নাম সাগৰ দিনে ৰাতি ধৰে নাম নধৰে সাগৰ ৰাম শংকৰ গুৰু নাম দিনে ৰাতি ধৰে নাম ৰাম নাম সুন্দৰ নাম প্ৰেম অমৃতৰ নদী বিদিত কৰিলা গুৰু সমাজ দিনে ৰাতি ধৰে নাম নধৰে ৰাম পৰম প্ৰকৃত কৃষ্ণ বিষ্ণু হৰে ৰাম জীৱৰতা ৰস মহামন্ত্ৰ নাম দিনে ৰাতি ধৰে নাম
তোমার শরণে মাগো অমূল্য ভক্তি শ্যাম কলিয়া অমূল্য ভক্তি অপরাধী নারায়ণ ক্ষমিয়ত হরি লয়দাখ করি কপিলু হে হরণ জয়তে তজু পায়ে আমি কেবল হরণ করায় অনুগ্রহ মায়ার নিগ্রহ দেবকে প্রভু এরা কি যে তোমার জয়তে সাকাত দেখা দিয়া প্রাণ কৃষ্ণ তরু শরণতে প্রাণ দেখা দিয়া প্রাণ কৃষ্ণ তরু শরণতে আর ময়না ধরনা তো তুমি নারায়ণ আর ময়না ধরনা তো তুমি নারায়ণ ও প্রাণ ও রাম জয় ও হরি জয় এই দেখা দিয়া প্রাণ কৃষ্ণ তরু শরণ কহে এই দেখা দিয়া প্রাণ কৃষ্ণ তরু শরণ কহে তোমার শরণে মাগো অমল ভক্তি দেখা দিয়া আতুর হল হরি বিখায় বেকালে দেখা দিয়া আহার করিয়া উঠার মকা শরণ কমলে দেখা দিয়া
কৃষ্ণ 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 হৰি হয় বন্ধু বান্ধৱীসকল, আপোনালোকক এজন বাপে সমূহ ভালকৈ দেখালে বাৰু দৃশ্যখিনি, যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ দেই। আৰু ক্ষেত্ৰত দুআষাৰ কৈ দিব আকৌ। হয়, আৰু এখেতৰ চেনেলটোত বহুখিনি মানে এক্টিভ ভিডিঅ' পোৱা যায়। এক্টিভ মানে চাগে বুজি পায়, এক্টিভ ভিডিঅ' পোৱা যায়। তো চেনেলটোক ছাবস্ক্ৰাইব কৰিবতো নাপাহৰিবই, আৰু তেখেতে যিমান পাৰে চেনেলত শ্বেয়াৰ কৰক। আৰু লগতে আমি যিখিনি আপোনাক দেখুৱালোঁ তাত হয়তো কিবা ভুল হ'বও পাৰে, ক্ষমা কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ঠিক আছে, ধন্যবাদ।